মানে হিচাপ কৰিব নোৱাৰিব মানে অগণন মানে 3:30-ৰ পৰা মানুহ আহি আছে যাই আছে আহি আছে যাই আছে তো এতিয়া আৰু ৰাতিপুৱা নিচিনা নাই অলপ কমিছে মানুহবিলাক সব গ'ল মানে বহুত দূৰৰ পৰা মানুহ ভক্তবিলাক আহে গাড়ী লৈ আহে টোটো দি আহে অটো লৈ আহে সিহঁতে মানে প্ৰায় মেক্সিমাম মানুহে গ'ল আৰু কি ভক্তগণ মোটামুটি 5,000 5,500 4,000 এনেকুৱা হয় মইতো মন্দিৰৰে মানে মানুহ মইতো মানে থাকোঁৱে সদায় মন্দিৰতে মানে দেখা শুনা কিবাটো অলপ দায়িত্ব আছে মোৰো এইটোৰ কাৰণে মই মন্দিৰতে প্ৰায় সদায় আহি থাকোঁ এইটোৰ বিষয়তে 100% মানে এইটো হয় সঁচা ইয়াৰ আপোনালোকে মানে জানে যে বৰপেটা বালাজী কোম্পানী মানে বহুত ধনী মানুহ যি মানে এটা সৰু গাড়ী কিনিলেও ইয়াতে মানে আনি পূজা দিয়ে ইয়াত যদি পূজা দিয়ে গাড়ীটো পূজা দিয়াৰ পিছত চলাই একো মানে আপদ বিপদ এক্সিডেণ্ট নহয় বুলি মানে সিহঁতে কয় আৰু কি বিশ্বাসী এনেকুৱা মানে মন্দিৰৰ অৱস্থাটো ইমান ভাল নহয় আমি মানে গভৰ্ণমেণ্টৰ পৰা ইমান সাহায্য পোৱা নাই মুঠতে মানে দুটামান সৰু পাইছে আসাম দৰ্শনৰ পৰা আমি য'ত কি হৈ আছে ইয়াতে চিচি ব্লক এইটোৱে পাইছোঁ আৰু এটা আসাম দৰ্শনৰ এটা ঘৰ পাইছোঁ আৰু এই মন্দিৰবিলাকতো আমাৰ মানে ভক্তবিলাকহে বনাইছে কালেকশ্যন কৰি পেলাই এইখিনি আৰু ইয়াৰ মানে ভক্তটো চাই পেলাইতো আমাৰ যিটো এতিয়া আছে তাতকৈ 4-5 গুণ ভাল হ'ব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰটো তাৰপিছত এতিয়া মানে মানুহবিলাক আহি কয় ইমান পুৰণা মন্দিৰ এতিয়াও ইমান ডেভেলপ হোৱা নাই কিন্তু ডেভেলপ কৰিবলৈ গ'লে গভৰ্ণমেণ্টৰ পৰা অলপ সাহায্য পালেহে আমি কমিটি আৰু আমাৰ বলবম কমিটিৰ পৰা সকলো দৰ্শনাৰ্থীক প্ৰীতি আৰু শুভেচ্ছা জনাওঁ আমাৰ এই মহামায়া মন্দিৰৰ এটা ঐতিহ্য আছে কি আমি যেটো কচুগা অঞ্চলৰ মানুহে যেতিয়া কিবা এটা বিপদত পৰোঁ তেতিয়া আমাৰ এই মহামায়া মন্দিৰে আমাক ৰক্ষা কৰে আমি এইটো বহুত বছৰৰ পৰা মানে চাই আছোঁ যে আমাৰ যেটো কচুগা অঞ্চলবাসী ৰাইজে যেতিয়া কিবা এটা বেমাৰ আজাৰ হয় কিবা এটা হয় তেতিয়া আমাৰ এই মহামায়া মন্দিৰৰ পৰা আহি পেলাই পূজা অৰ্চনা কৰি আমি বহুত মানে উপকাৰ পাইছোঁ এইটো মন্দিৰ যে আজি 150 বছৰ আগৰ কথা যেতিয়া আমি সৰু আছিলোঁ তেতিয়া এই মন্দিৰত কিন্তু এনেকা মন্দিৰ নাছিল আগত এটা খেৰৰ ঘৰ আছিল তাতে 9টামান মাটিৰ কিবা আছিল এইটোৰ পৰা আমি চাই আছোঁ এই মন্দিৰটো আৰু ইয়াতে বহুত জায়গাৰ পৰা বিশ্বাস আছে বুলি আমাৰ বৰপেটা এইফালে বেংগলৰ পৰা আহি ইয়াতে বিয়া বাৰু কৰে বিয়া বাৰু হয় ডেইলি নহ'লেও 10-15টা কৰি বিয়া হৈ আছে ইয়াত বা গাড়ীৰ পূজা হৈ আছে অন্নপ্ৰাশন হৈ আছে এই আমি সকলো ৰাইজক যে অনুৰোধ কৰোঁ যদি কোনোবা আমাৰ এই মন্দিৰৰ কাৰণে কিবা ডনেশ্যন দিব বিচাৰে আমি নতুন মন্দিৰ বনাম মনসা মন্দিৰ আৰু গণেশ মন্দিৰটো নতুন কৰি বনাম যদি কোনোবা ভক্তই কিবা যদি ডনেশ্যন দিব বিচাৰে আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ কমিটিৰ তৰফৰ পৰা আৰু কি যাতে আহি পেলাই আমাক সাহায্য কৰে বাৰু গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্ট আৰু আমাৰ BTC গভৰ্ণমেণ্টেও যদি কিবা আমাক এই মন্দিৰ এই পুৰণা 150 বছৰৰ পুৰণা মন্দিৰক যদি কিবা সাহায্য দিয়ে তেনেহলে আমি এই মন্দিৰটো আৰু ডেভেলপ কৰিব পাৰিম আমাৰ মনৰ আশা এটাই আছে যে আমি এই মন্দিৰটো আৰু বহুত ভাল কৰি বনাই আৰু ডেভেলপ কৰিম এইটোৱেই মোৰ বক্তব্য আৰু আজি তো মোটামুটি আজি বুলি নহয় এই শ্ৰাবণ মাহত ৰাতিপুৱা 3টা বজাৰ পৰা ভক্তৰ সমাগম হৈ আছে আমি আজি 3 সপ্তাহ হ'ল আৰু এটা সপ্তাহ আছে আমাৰ আমি আশা কৰিছোঁ ৰাইজৰ পৰা যে অহা সপ্তাহত যেটো আমাৰ লাষ্ট শ্ৰাবণ মাহত মানে বহুত মানুহ বহুত ভক্তগণ আহিব বহুত দূৰৰ পৰা ভক্তগণ আহি আছে বহুত দূৰৰ পৰা এইফালে বৰপেটা বঙাইগাঁও এইফালে বাৰবিছা এইবিলাকৰ পৰা ভক্তগণ আহি আমাৰ এই মন্দিৰত দৰ্শন কৰি আছে বা প্ৰণাম কৰি আছে সকলোৱে এই মন্দিৰৰ পৰা বহুত উপকাৰ পাইছে আৰু কচুগাঁওবাসী ৰাইজৰ মানে বহুত উপকাৰ পাইছে এই মন্দিৰৰ পৰা আমি জানা মতে যে আমাৰ কচুগাঁও এই মহামায়া মন্দিৰ আৰু এইফালে এটা আছে আমাৰ সুইচ গেটৰ কালী মন্দিৰ এই দুটা মন্দিৰে আমাক কচুগাঁওক ৰক্ষা কৰি ৰাখিছে বহুত দিনৰ পৰা বহুত বেমাৰ আজাৰ হোক কিবা কিবি হোক মানে বহুত কিহৰ পৰা আমি এই দুটা মন্দিৰৰ পৰা বহুত উপকাৰ পাইছোঁ এইটোৱেই মই কৈছোঁ বহুত বছৰৰ পৰা আমাৰ এই মন্দিৰ যাতে এতিয়া মানে আৰু উন্নতি হয় এইটোৱে আমি ৰাইজক আৰু দৰ্শকক কৈছোঁ বা ভক্তগণক কৈছোঁ যে আপোনালোকে সকলোৱে মিলি আগুৱাই আহক আমাৰ মন্দিৰক হেল্প কৰিবৰ কাৰণে